নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ ডিয়াৰ বিজনেছ নিউ ৱৰ্ল্ড চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটা লাডুৰ ৰেচিপি লৈ আহিছোঁ। প্ৰথমতে মই কেৰাহীখন গৰম কৰি লৈছোঁ। ইয়াত এতিয়া মই এবাটি অ'টছ দিছোঁ। অ'টছখিনি মই এতিয়া শুকানকৈ মই এনেকৈ ভাজি ল'ম। ভজা মানে অলপ সময় মই গৰম কৰি ল'ম আৰু। এইখিনি হৈ গ'ল। এতিয়া এইখিনি মই এখন কাঁহীত উলিয়াই থৈছোঁ। এতিয়া মই ঘি লৈছোঁ। গৰু ঘি তাত দি দিছোঁ মই 2 চামুচ দিছোঁ। দি এইখিনি মই হাতেৰে ভালকৈ মিলাই দিছোঁ সানি। এইখিনি ভালকৈ সনা হৈ গ'ল। এতিয়া মই মিঠাই মেড এইটো বজাৰত কিনিবলৈ পাই আপোনালোকে দেখিছে। ইয়াৰ চামুচেৰে মই অলপ অলপকৈ দি মই এইখিনি ভালকৈ সানি ল'ম হাতেৰে। লাড়ু কৰিব পৰা জোখত মই এইখিনি ল'ম। মই 3 চামুচমান দিছোঁ। এতিয়া এইখিনি দি এতিয়া হাতেৰে মিলাই যাম, যাতে আঠা হৈ ধুনীয়াকৈ লাড়ু বনাব পৰা হয়। প্ৰয়োজন হ'লে মই আৰু অলপ দিম। আপোনালোকে ইয়াত ড্ৰাই ফ্ৰুটছ দিওঁ বুলি ক'লে দিব পাৰে, নিদিলেও ভালেই লাগিব খাবলৈ। এতিয়া এইখিনি লাড়ু বনাব পৰা হৈ গ'ল। হাতেৰে অলপ অলপকৈ লৈ মই লাড়ু বনাই গৈছোঁ। এই লাড়ুটো বনাবলৈ খুব সহজ আৰু এইটো খাবলৈও ভাল লাগে, লগতে এইটো হেল্ডি হয়। এয়া আমাৰ লাড়ুখিনি বনোৱা হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। লগতে কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাব।